অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল দেই। বাৰু খবৰ খাতি কেনে? ভালে আছে? মোৰনো আৰু কি কওঁ, ভাল। ৰঙালী বিহু মানে চ'তৰ পৰাই জানেনে, বিহু বুলি ক'লে একে মানে এই বোলে কৰ্মশালা, বিহুৰ কৰ্মশালা, এই বোলে হুঁচৰি কৰ্মশালা, কি কম নহয়। আৰু বিহু কমিটি 50খন জানেনে, 50খন মানতে একদম মানে উদ্বোধনী ক'ব, এংকৰে ক'ব, জাৰ্চে ক'ব, একদম কৈছোঁ মানে সৰ্বগুণৰ অধিকাৰী যে একদম চবলৈকে মাতে। আৰু সেয়া এই সৰুৰ পৰাই জানেনে বিহুৰ পৰিৱেশতে ডাঙৰ হোৱা যে একদম আৰু খুব আগ্ৰহ সেইবোৰৰ প্ৰতি জানেনে। সেয়াই আৰু এতিয়া মানে ঘৰৰ মানুহে তাকে কয় বুলি বিহু বুলি আহিলে, ৰঙালী বিহুটো আহিলে তোলৈহে মনত পৰে। সেইমতেই জানেনে এই অঞ্চলৰ মানুহেও কি বিহু বুলি আহিলে বুলি মোলৈহে মনত পৰে। মানে চব মানে মেনেজ মই কৰোঁ যে, সেয়াই আৰু বাৰু আহিছোঁ দিয়ক। মানে আৰু মানে আৰু এটা কথা জানেনে, বিহু বুলি ক'লে জানেনে আগৰ বিহুলৈহে মনত পৰে। গছৰ তলত বিহু মাৰা মোৰ জানেনে মনত পেলালে নহয় একে চকুকেইটা জলজলীয়া হৈ যায় জানেনে। সেয়া আৰু কি ক'ম। বাৰু এইযোৰ বিহু বুলি লৈছোঁ, কেনেকুৱা লাগিছে কাপোৰযোৰ? ভাল লাগিছে ন? একদম ফুল চুল মাৰি আছোঁ আৰু বিহু যে। সেয়া আৰু বাৰু আহিছোঁ দেই, বোলো বিহুৰ শুভেচ্ছা এটা দিওঁ আৰু মোৰ খবৰখিনিও কওঁ। সেয়া আৰু বাৰু আহিছোঁ দেই, নমস্কাৰ।